নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাঁহ পোৱালিৰ ভিডিঅ' 10 নম্বৰ দিনা। আজি মই দানা চানা খুৱাই মেলি আজৰি হয় শুই আছিলে। মই এতিয়া ভিডিঅ' কৰিবলৈ আহিলতহে হাতী উঠিছে দেই। কালিৰ পৰা বাহিৰত ৰাখিছিলোঁ, কিন্তু আজি আমাৰ ইয়াত বহুত বতাহ ধুমুহা আহিলে, বহুত বৰষুণ। এতিয়া বহুত ভয় লাগিলে, আহি ভিতৰত সোমাই থৈছোঁহি। ধুনীয়াকৈ খুৱাই বুৱাই আনি ভিতৰত সোমাই থৈছোঁ। আজি কিন্তু মই ভাত দিছোঁ। আজি দানা কমেই দিছোঁ। ভাত তিনিবাৰ ভাত দিছোঁ। মাজে মাজে দানাও দি আছোঁ বাৰু। ঘপককৈ দানাটো নিদিলেও বেয়া যে, ভাতে দানাই সমানে দি আছোঁ আজি। এয়া চাওকচোন, আজি তিতিলে কিন্তু দেই, ঘপককৈ বৰষুণ, ইমান ডাঙৰ বৰষুণ আহিলে। আজি পানীত ভিমাৰেলেই দিছোঁ বাৰু, অন্য একো দিয়া নাই পানীত। কালিৰ পৰা বাহিৰতে ৰাখিছিলোঁ, কিন্তু আজি ইমান বৰষুণ দিলে নহয়, সেইকাৰণে আকৌ ভিতৰত পোৱালোহি আহি। ৰাতিৰ ভিতৰত আজিকালি বতৰৰ যি হেৰি। মই কিন্তু ডাঙৰেই দেখিছোঁ, আপোনালোকে চাওকচোন বাৰু ডাঙৰ হৈছে নাই। এয়া আজি 10 দিন হৈছে। সিহঁতি খাই বৈ শুই আছিলে, মই এতিয়াহে ডিষ্টাৰ্ব দিছোঁ, উঠিছে এতিয়া। এয়া চাওকচোন কিমান ডাঙৰ হৈছে, এটা ধৰি দেখুৱাইছোঁ। গোটেইকেইটা কিন্তু একেটা চাইজৰ। আপোনালোকে জনাবচোন কিমান ডাঙৰ হৈছে। আজি ভিডিঅ'টো ইমানেই, ধন্যবাদ।